ৱেষ্ট বেংগল মইনাগুৰিত এনেকুৱা ধৰণৰ এটা পানী আহিছে, হাৱা পানী আহিছে মানে নক'ব আৰু কিহৰ পকী ঘৰ, কিহৰ কাঁচা ঘৰ চব কিছু তহচ নহচ কৰি পেলাইছে। চাওক পানী ভাঙি চিঙি উৰাই চুৰাই কেদ্ৰা গুদ্ৰা সকলোবোৰ চব একদম তহচ নহচ কৰি দিছে। এনেকুৱা ঝড় বৃষ্টি আহিছে, এনেকুৱা আমাৰ অসমত কিন্তু অহা নাই। আমাৰ অসমত আহিলে এনেকুৱা ঝড় বৃষ্টি কি হ'ল হয় চাওক, পকী ঘৰৰ একো নাই, টিন পাত চব উৰাই লৈ গৈছে। এই চাওক গাছ গছনি য'ত যি আছে ঘৰ, ইয়াতে ঘৰ আছিল না কি আছিল কোনো একো পোৱা নাযায় আৰু উপায় নোহোৱা হৈ আছে। এনেকুৱা ঝড় বৃষ্টি ঝড় পানী আজিৰ পৰা কোনোদিন এনেকুৱা চোৱা নাই। চাৱা হাৱা পানী এনেকৈ হাৱা পানী আহিছে ৱেষ্ট বেংগলত। এইটো চাওক ঘৰ দুৱাৰ য'ত যি আছে ভাঙি চিঙি চাৰখাৰ কৰি দিছে। এই চব গাড়ীটো কেনেকৈ পাগৰাই পেলাই দিছে, উৰাই পেলাই দিছে। গাড়ীটো চাইছে না নাই, গাড়ীটো কেনেকৈ উৰাই পেলাই দিছে। এইটো গাড়ীটো চাই আছে না গাড়ীটো, এইটো ঘৰ কোনো এটা ঘৰৰ টিন পাত ওপৰত এটা টিন পাতো নাই, প্ৰত্যেকটা টিন পাত নহা হৈ গৈছে। এই চব গাড়ীও ওলাই পেলাইছে। কিমান স্পীডত হাৱাটো আহিব লাগিব এনেকুৱা হাৱা পানী আহিলে আপোনালোকে একবাৰ চিন্তা কৰি পাইছে না নাই। আমাৰ গাঁও গ্ৰামত যদি এনেকৈ হাৱা পানী আহে কি হ'ব তেতিয়া একবাৰ ভাবি চাইছে না নাই আপোনালোকে, একবাৰ ভাবি চাওক। যোৱাকালি ৰাতি আহিছে এইটো হাৱা পানী, তাৰে মানুহবোৰৰ কি অৱস্থা হৈছে, কি হৈছে আপোনালোকে ভালদৰে চাইছে না নাই। ভালদৰে চাওক, ভালদৰে এই চাওক গাড়ী চাড়ী ঘৰ এই চাওক একো কোনো মানে বস্তুৰ অৱস্থা নোহোৱাই নাই। চব বস্তু ভাঙি চিঙি চাৰখাৰ কৰি দিছে। গাছ গৰণ এইবিলাক মানুহৰ আৰু পুনৰ এনেকুৱা এই চাওক কিমান ডাঙৰ ডাঙৰ গাছ বগৰাই পেলাই দিছে। এনেকুৱা মানুহৰ পুনৰ আৰু এনেকুৱা কৰি কৰিব গ'লে তেওঁৰ কিমান কষ্ট হ'ব একবাৰ চিন্তা কৰি পাইছে না নাই। চাওক কিমান ডাঙৰ ডাঙৰ গাড়ী চাড়ী চব উৰাই পেলাই দিছে। মানুহবোৰৰ যে আৰু কি অৱস্থা হৈছে। কিছুমান মানুহ এতিয়াও ঘৰৰ তললৈ পৰি আছে। এইটো মানুহ ঘৰৰ তলৰ পৰা উদ্ধাৰ কৰিছে, চাইছে না নাই। এইটো মানুহ ঘৰৰ তলত পৰি আছিল, ঘৰৰ তলৰ পৰা এতিয়াহে তাক উদ্ধাৰ কৰা হৈছে। এইটো চাই আছে না নাই নিউজ।